জ্ঞানী সোৰাং বুলি এটা আঁচনিৰ দ্বাৰাই দি আমি মোৰ সমষ্টিত থকা 200 জন ছাত্ৰ ছাত্ৰীসকলক 5,000 চেক বিতৰণ কৰিছিল আৰু আজি আমি ইউ.পি.এল দলৰ 10তম প্ৰতিষ্ঠা দিৱস তথা সংকল্প দিৱস হিচাপে আমি পালন কৰিছোঁ। আশা কৰোঁ আগন্তুক দিনত আমি প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰ লগত থাকি পেলাই আমি সমাজ এটা গঢ়ি তোলাৰ কাৰণে ভালদৰে আমাৰ দলে কাম কৰিব পাৰিব বুলি ভাবিছোঁ। আজি যেনেহেনকৈ ছাত্ৰ ছাত্ৰীসকলক আমি 200 জন বেনিফিচাৰীসকলক আমি যেনেকৈ আৰ্থিকভাৱে অলপ পঢ়াৰ কাৰণে অলপ যিখিনি সহায় সেই সহায় কৰিব যেনেকৈ পাৰিছোঁ তেনেকুৱাকৈ আগন্তুক দিনত আমি আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ। 5,000 টকাকৈ মানে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলক 5,000 টকাকৈ দিয়া হৈছে আৰু ইয়াৰ বাদেও কেইদিনমান পিছত আমাৰ অন্যান্য যিখিনি আঁচনি সেই আঁচনিবিলাক আমি লাহে লাহেকৈ বেনিফিচাৰীসকলক দি যাব পাৰিম বুলি সক্ষম বা আশা কৰিছোঁ। কাৰণ কেইদিনমান পাছত আমাৰ বিভিন্ন যিখিনি চেক সেই চেকটো আহি পাব আৰু সেই কথাটোৱে মই তেতিয়া ৰাতিপুৱা কথা পাতিছোঁ যে আমি আজি প্ৰতিষ্ঠা দিৱস হিচাপে আমাৰ দলটো আগতকৈ যিমান ষ্ট্ৰেংথিং আছিল ইয়াৰকৈ আমি বেছিকৈ কৰিব পাৰোঁ নেকি আৰু আগন্তুক নিৰ্বাচনত আমি ভালদৰে এটা মানে এবছলিউট মেজৰিটি লৈ পেলাই আমি চৰকাৰক আহিব পাৰোঁ নেকি ইয়াৰ বিষয়ে আমি ধুনীয়াকৈ কথা পাতিছোঁ আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকলক আমাৰ প্ৰতিষ্ঠাপক সভাপতি সন্মানীয় উৎসৱ ব্ৰহ্ম আৰু আজিৰ দিনত চিফ হৈ থকা বা সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক আমাৰ ককলাবাৰী ব্লক ইউ.পি.এল তৰফৰ পৰা ইউ.পি.এলটো 10 বছৰ জীয়াই ৰখাৰ কাৰণে যিমানখিনি ৰাইজে আমাক সহযোগ কৰিছিল তেওঁলোকক সকলোকো আমাৰ তৰফৰ পৰা ধন্যবাদ যাচিছোঁ আৰু আগন্তুক দিনত আমি তেনেকুৱাকৈ ভাল এটা সংকল্প লৈ পেলাই আগবাঢ়ি যাব পাৰিম। হয়, সন্মুখত BTC নিৰ্বাচন আমি শুনি আছোঁ ছেপ্টেম্বৰৰ লাষ্টলৈকে এই নিৰ্বাচনটো হ'ব বুলি আৰু ইয়াৰ সন্মুখতে আমিও আমাৰ নিজৰ দল হিচাপে ইউ.পি.এল হিচাপে 40টা সমষ্টিটো আমি প্ৰাৰ্থী দিয়াৰ কাৰণে বা প্ৰাৰ্থীটো জিতাই অনাৰ কাৰণে যিখিনি চেষ্টা সেই চেষ্টাটো আমি অহৰহ চেষ্টা কৰি আছোঁ আৰু আমাৰ অঞ্চলত আহি পেলাই বিভিন্ন দলে বিভিন্ন ৰাজনীতিক দলবিলাক এতিয়া নিৰ্বাচনৰ যিখিনি প্ৰচাৰ চলোৱাটো আমি দেখা পাইছোঁ। আমি আশা কৰোঁ অসমত যিমানখিনি ৰাজনীতিক দল তেওঁলোকে যিহেতু আহি পেলাই আমাৰ ইয়াতে নিৰ্বাচনটো খেলাৰ কাৰণে যোজা চলাই আছে তথাপিও আমি ইউ.পি.এল হিচাপে আমি পুনৰবাৰ আমি চৰকাৰ কৰিব পাৰিম বুলি আশা কৰিছোঁ আৰু সেই সময়তে বিভিন্ন নেতাই বিভিন্ন ভাষণ দি আছে সেই নেতাবিলাকৰ যিখিনি ভাষণ সেই ভাষণটোত বেছিকৈ আমাৰ তাতে প্ৰভাৱ পেলাব পাৰিব বুলি মই নাভাবোঁ। বৰঞ্চ আজি সেই 2 দিনমানত দিয়া যিখিনি ভাষণ সেই ভাষণটো আমাৰ যিখিনি ভোটাৰসকল সেই ভোটাৰসকলক বেছি একতাহে কৰিছে বুলি মই ভাবিছোঁ। BPF কি হ'ব সেইটো BPF জানিব তেখেতসকলে কি হ'ব হোৱা নাই কিন্তু যোৱাকালি মই দেখা পাইছোঁ তেওঁলোকৰ 22জনীয়া এটা প্ৰাৰ্থীৰ নামটো ঘোষণা কৰিছোঁ আৰু এইটো মোৰ সমষ্টিতে PMB বডিটো বহিছে বুলি মই গম পাওঁ পেপাৰত বা মিডিয়াত মই গম পাইছোঁ। তেওঁলোকে কি হ'ব কি নোহোৱাটো তেওঁলোকে জানিব আমি একো ক'ব নোখোজোঁ বা কোৱাটো ভাল নহ'ব বুলি ভাবোঁ কাৰণ তেওঁলোকৰ নিজৰ দল নিজা নিয়ম নীতি আছে কিন্তু এটা তেওঁলোককো মই অনুৰোধ জনাব খুজিছোঁ যাতে শান্তি সম্প্ৰীতিটো বজাই ৰাখি আমি আগন্তুক নিৰ্বাচনত যাতে চবে প্ৰতিদ্বন্দ্বিতা কৰে। ককলাবাৰীটো কোন জিকিব ইয়াৰ যদি উত্তৰটো যায় বা উত্তৰটো আপোনালোকে বিচাৰে তেতিয়াহ'লে যোৱাকালিৰ BPFৰ PMB বডিৰ লিষ্টটো চালে ভালদৰে গম পাব। মই বুলি নকওঁ মই ইউ.পি.এলৰ জইন নিশ্চিত ককলাবাৰী সমষ্টিত কাৰণ ককলাবাৰী সমষ্টিৰ প্ৰাৰ্থীটো যোৱাকালি BPFে দিব পৰা নাই ওলোৱা নাই তাৰমানে তেতিয়াহ'লে ইয়াৰ বাদে আৰু ককলাবাৰী সমষ্টিত কি দলে জিকিব যদি BPFে দিব পৰা নাই BJPটো এইটো নেজিকি ভোটৰ যিখিনি ৰেচিঅ' সেই ৰেচিঅ'টোৱে চালে গম পায় কোন কমিউনিটি ৱাইজত যদি বিতৰণ কৰি ভাবে যে ককলাবাৰী সমষ্টিৰ ভোটাৰসকলক চাই তেতিয়াহ'লে কোন জিকিব কোন নিজিকিব সেইটো দেখা দেখিকৈ আপোনালোকে চিধাকৈ গম পায় আৰু ইয়াৰ বাদে বিভিন্ন দলে বিভিন্ন কথা ক'ব পাৰে। আমি আশা কৰোঁ আমি শৃংখলাভাৱে আমি আমাৰ অঞ্চলখন শান্তি সম্প্ৰীতি বজাই ৰাখি যাতে আগবাঢ়ি যাব পাৰোঁ সেইটো মই কামনা কৰিছোঁ।